নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা সৰু মিনি ভ্লগলৈ। আৰু আজি ভ্লগটো হৈছে আজি মানে মোৰ ফ্ৰেণ্ডকেইটা, মানে মোৰ যিকেইটা ভাল বেষ্ট ফ্ৰেণ্ড সেইকেইটা আজি ফাৰ্ষ্ট টাইম মোৰ ঘৰত আহিছে। চ' সিহঁতক কেনেকৈ আমি শুশ্ৰূষা কৰোঁ চব দেখাম। সিহঁতক মানে আধাৰ পৰা লৈ আহিলোঁ, আৰু পিছত ৰেষ্ট ল'ব দিলোঁ, পানী চানী চাহ তাহ খাই বা ফুৰাবলৈ আহিছোঁ। তো সিহঁতক মই নিশ্চয় দেখাই দিম। তো বাকী কি কৰোঁ যি সিহঁতৰ লগত নিশ্চয় মই দেখাই দিম। তো চাই থাকক। ধুনীয়াকৈ আমাৰ ওচৰ ৰাস্তাৰ আহিছোঁ। তো এতিয়া ইউনিভাৰ্চিটি দেখাবলৈ আহিছোঁ। আগতে ইউনিভাৰ্চিটিৰ কথা শুনিছোঁ, যদি ইউনিভাৰ্চিটিখন দেখা নাছিলোঁ, ইউনিভাৰ্চিটিখন দেখাব যাই আছোঁ। ইউনিভাৰ্চিটিৰ বাউণ্ডেৰী সন্মুখত যাব লাজ লাগে, কাৰণ ঘৰত পিন্ধা কাপোৰে পিন্ধি আছোঁ। ৰাস্তা ঘাট ইমান মানুহ যাই থাকে, কিবা ক'ব পাৰে লাজ লাগে না। যিমান যি নহওক, কেতিয়াবা মোৰ ব্লগৰ দ্বাৰাই আপোনালোকে নিশ্চয় ইউনিভাৰ্চিটিখন চাবলৈ পাব। ধুনীয়াকৈ ক্লাছ হৈ আছে আৰু নাযাওঁ দিয়ক, মেইন ৰাস্তা পালোঁ, যিহেতু মানুহজনে অহা যোৱা কৰি থাকিব। বাকী গেটখন এফালে আছে। তেনেকৈ এতিয়া তাৰ বাবে মানে ঘৰৰ পাতে যাওঁ, কাৰণ ঘৰটো মায়ে গালি দিব নাই বেছি দেৰি হ'লে। ধুনীয়াকৈ মই ঘৰ আহি পালোঁ, সিহঁতে আহি পেলাই তেতিয়া ৰেষ্ট ল'ব আহিছোঁ। ধুনীয়াকৈ মোক চব ধুই আছোঁ। খানা আজি দেখা ধুনীয়াকৈ ভাতত খাই লগেইটাৰ লগত বহি আছোঁ। পুৰা গান শুনি আছোঁ, গান শুনাত বেছি এনেকৈ ধুনীয়াকৈ ভাত খাই জিৰণি লৈ অলপ এনজয় কৰিলোঁ। আৰু ধুনীয়াকৈ মোৰ বাইকখন মানে চাইকেলখন লৈ এতিয়া সুখী অলপমান আগবঢ়াই দি থওঁ। বলক আজি চাকিব দিয়াৰ পিছত নাথাকিলে কিবা বোলে ঘৰত প্ৰব্লেম আছে। অ' কিবা আছে নাপা যাম কেনে যাম।